বিবাহ এদিন দুদিনকৈ শেষ হৈ আহে পবিত্ৰ কুমাৰী গধূলি। ডিঙিত কাৰোবাৰ মংগলৰ বাবে মংগলসূত্ৰ ওলোমাই সেউতাত সেন্দুৰৰ ৰঙা নদী বোৱাই তাই যাবলৈ ওলাল। বনৰ মাৰল ঘৰ উদুলি মুদুলি। হোমৰ গুৰিত চিৰজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে নতুন প্ৰতিশ্ৰুতিৰ বন্ধন। হোমৰ গুৰিত বহি ভৱিষ্যত দিনৰ সপোন দেখা চকুজুৰিৰ হ'বনে বাৰু সপোনবোৰ বাস্তৱ, নে হেৰাই যাব? নতুন ঘৰ এখনত এখন হৃদয়, এটা সৰল প্ৰাণৰ ভাল লগা বেয়া লগাবোৰে নিজস্বতা হেৰুৱাই উচুপি উঠিব নেকি কোনোবা শীতৰ সেমেকা সন্ধ্যাত? কবিতা বৰষুণ ভালপোৱা ছোৱালীজনীৰ হয়তো উৰুণিৰ আঁৰেৰে বৰষুণৰ ভাষা পঢ়িবলৈ অসুবিধা হ'ব। কবিতাৰ ভাষাবোৰ হয়তো হেৰাই যাব সময়ৰ সোঁতত।